তেওঁলোকে নাজানিলেও আমি বুজাব লাগিব তেওঁলোকক। কিন্তু এইটো এটা আইনগতভাৱে দণ্ডনীয় অপৰাধ হয়। যিটো ছাছপেক্ট আজি আহিছে যে এইখিনি এৰিয়াত গৰু এটা ষ্টটাৰ কৰা হৈছে, কাটা হৈছে, কাটিব নোৱাৰে, ষ্টটাৰ কৰিব নোৱাৰে। মন্দিৰৰ 5 কিলোমিটাৰ ৰেডিয়াছত ষ্টটাৰ কৰিব নোৱাৰে, কোনোৱে নোৱাৰে। সেইটো বেপাৰী হিচাপে হওক, খোৱাৰ কাৰণে হওক, কৰিব নোৱাৰে। মোৰ বোধেৰে চবেই জানে এইটো কথা। যদি জানি বুজিও কৰিছে, অপৰাধ কৰিছে, বুজি পালে? কনজামশ্যনত বৰ্তমান একো ৰোধ নাই। কনজামশ্যন মানে খোৱাত অসুবিধা নহয়, কিন্তু আপুনি এতিয়া কাটিব নোৱাৰে, বুজি পাইছে নহয়? সেই হৈছে কথা। আজি তুমি ছাছপেনশ্যন পাইছো যে কাটিছে বুলি, সেই হৈছে কথা। এতিয়া অহাকালি ডেফিনেটলি আপুনি দিব, মাজতে ব্ৰেক নকৰিব কথাষাৰ। অহাকালি আপোনালোকৰ যাৰ ঘৰৰ আজি আছিলে বিয়া, যাৰ ছোৱালীৰ বিয়া আছিলে, তেওঁলোক কালি 11টা বজাত নৰ্থ বংগ পিপিত গাই যাব তেওঁলোকে, হা? আৰু তোমালোকৰ 3জন আমাৰ তাতে আহিব। ষ্টটাৰ কৰিব নোৱাৰে এইটো এৰিয়াত। তাত আৰু মানে কোনো ৰিকুৱেষ্ট কৰা নহয়, এইটো আইনগতভাৱে দণ্ডনীয় হ'ব এইটো, হা? যিখিনি পাইছোঁ আমি এইটো বাৰু কনজামশ্যন কৰি আছিলে, আমি চিজ কৰি নিছোঁ। মেটাৰটো এতিয়া এনকুৱাৰী থাকিব, হ'ব? গোটেইকেইজন আচাবকে ক'লো মই এইটো, হা? হিন্দু মুছলিম বুলি কোৱা নাই। ইমান সাহস ক'ত পাই আমি ছাৰ? জানি বুজি এই অন্যায়বিলাক কি জানা যায় অন্যায় টানিলো। আনিছিলা তুমি? আনিছিলা গৰু মাংস খাইছা? হা, জোৰে কোৱা। গৰু মাংস হয় কোৱা তুমি? গৰু মাংস হয়? হয়। বিয়াত আনিছিলা? বিয়াত আহিছো মই। তুমি লৈ আহিছা? নহয়, মই আহিছো। বিয়াতে গৰু কাটিছে? গৰু কাটিছে। কাৰ বিয়া আছিলে? হা, জোৰে কোৱা। কাৰ বিয়া? চিষ্টাৰৰ বিয়া। চিষ্টাৰৰ বিয়া আছিলে। তুমি নাজানা নেকি অবৈধ যে, ইলিগেল বুলি গম নোপোৱা? ক'ৰ পৰা আনিছা? ক'ৰ পৰা আনিছা? মইতো অনা নাই না। তোমাৰ ভণ্টি ন? মই বেলেগ জেগাত থাকো। বেলেগৰ পৰা আহিছা। তোমাৰ বন্ধুৰ ভণ্টিৰ বিয়া নেকি? কি নাম? বন্ধুৰ নাম কি? কোৱা নামটো কোৱা। বন্ধু নাই। কি কি হয়? কি হয় কোৱা? কাৰ ঘৰত বিয়াটো যে? গাৰ্জেনৰ নাম কি? ছোৱালীৰ গাৰ্জেনৰ নাম কি? তুমি যাৰ ঘৰত বিয়া খাব আহিছা নাজানা কি নাম? নামটো নাজানো। আপোনালোকে জানে নেকি? নাম জানে, নাম তো বিয়া খাবাইছে নাম নাজানো নেকি? মানুহ বিয়া খাবা নাম নাজানো মই। ছোৱালীৰ দেউতাৰ নাম বা দাদাৰ নাম, ভাইটিৰ নাম কি আছে কোৱা? কাৰ ঘৰ? কাৰ ঘৰ? হা, এইটো বিয়া এইটো আপুনি মোক হেৰি কৰি দিয়ক না, মেছেজ। অঁ ঠিক আছে, ঠিক আছে। মানিক দি দিবাচোন। ইয়াতে